নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে মই মোৰ চেনেলটোলৈ হেপী ফেমিলি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে প্লিজ মোৰ নতুন চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদিহে ভাল পায় আৰু লাইক শ্বেয়াৰ কৰি দিব মই কেপচিকাম ৰেচিপি এটা আপোনালোকক বনাই দেখুৱাবলৈ ওলাইছোঁ মই বনাবলৈ লৈছোঁ কেপচিকাম বিলাহী আলু পিয়াজৰ পাত ধনিয়া আৰু আদা নহৰু আৰু লগতে লাগিব বাৰু জিৰা নিমখ হালধি পাঁচফোৰণ এনেকৈ কিবা কিবি লাগিব আৰু আপোনালোকে বেলেগ কিবা মছলা ভাল পালেও ইয়াত ইউজ কৰিব পাৰে ঠিক আছে চাই লওকচোন মই কেনেকৈ বনাওঁ ৰেচিপিটো কেৰাহীটোত মই অকণমান তেল দি ল'লোঁ তাৰপিছত তেলটো গৰম হওক অকণমান ৰৈ দিছোঁ তেলখিনি মোৰ গৰম হৈ গ'ল ইয়াত পাঁচফোৰণ দিলোঁ তাৰপিছত ইয়াত তেজপাত আৰু শুকান জলকীয়া দি লৈছোঁ গেছটো কমাই লৈছোঁ অকণমান নহ'লে জ্বলি যায় পিঁয়াজ দিলোঁ এতিয়া লৰাই আছোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব পিঁয়াজখিনি মোৰ ৰঙচুৱা হৈ গৈছে তাত মই এতিয়া আদা নহৰু পেষ্টখিনি দি দিম এইখিনি আকৌ অকণমান ভাজি ল'ব লাগিব ইয়াত মই এতিয়া আলুখিনি দি দিম আৰু জিৰা দি দিম এইখিনি মিলাই দিম এইখিনি মিলাই দিম আলুখিনি ধুনীয়াকৈ সিজি উঠিব লাগিব আলুখিনি সিজিবৰ বাবে মই গেছৰ ফ্লেমটো কমাই লৈছোঁ আৰু ইয়াত মই ঢাকনিখন লগাই দিম 2-3 মিনিটৰ কাৰণে অকণমান টাইম পিছত হৈ যাব আলুখিনি সিজি উঠিব এতিয়া মই আলুখিনি 2-3 মিনিট সময় ঢাকনি মাৰি থৈ দিছিলোঁ এতিয়া ইয়াত বিলাহীখিনি দি ল'ব লাগিব বিলাহী আপোনালোকে অলপ বেছিকৈও দিব পাৰে মই বেছিকৈ দিয়া নাই কাৰণ অলপ মানে টেঙা হৈ যায় যে মোৰ ল'ৰা ছোৱালীকেইটাই বেয়া পায় সেইটো কাৰণে মই বিলাহী সৰু চাই এটা দি লৈছোঁ এতিয়া বিলাহীখিনি গলি যাবৰ কাৰণে ঢাকনিখন আকৌ লগাই থৈ দিছোঁ অলপ সময়ৰ বাবে বিলাহীখিনি গলি গৈছে আলু প্ৰায় অলপ সিজি গৈছেই ইয়াত মই এতিয়া কেপচিকামখিনি দি দিম ধুনীয়াকৈ মিলাই দিম এতিয়া ঢাকনিখন লগাই অলপ টাইমৰ বাবে 4 মিনিটমানৰ কাৰণে থৈ দিম এইখিনিত মই এতিয়া অকণমান পানী দি দিম তাৰপিছত ঢাকনি মাৰি দিম আলুখিনি সিজিবৰ বাবে ইয়াত মই পিঁয়াজৰ পাতখিনি দি দিম পিঁয়াজৰ পাতখিনি মানে বেছি টাইট হৈ থাকিলে ভাল নালাগে এইটো কাৰণে মই অকণমান যাতে গলি যায় এইটো কাৰণে পিঁয়াজৰ পাতখিনি দি দিম পিছত ধনিয়াখিনি দি দিম মই অকণমান পানী বেছিকৈ দি দিলোঁ আপোনালোকক যিখিনি দেখাইছিলোঁ মানে তাতকৈ অকণমান বেছিকৈ দি দিলোঁ কাৰণ কেপচিকামখিনি সিজি উঠা নাছিলে এতিয়া সিজিছে ধুনীয়াকৈ সিজি গৈছে এতিয়া মই ইয়াতে ধনিয়া পাতখিনি দি দিম
ইয়াতে আপোনালোকে এয়া জলকীয়াৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে মই আদা নহৰু যিখিনি পেষ্ট কৰিছিলোঁ তাত দুটা জলকীয়া হেৰি কৰি দিছিলোঁ পিচি দিছিলোঁ এতিয়া মোৰ এইখিনি হৈ গ'ল ৰেডি এতিয়া মোৰ সবজিখিনি ৰেডি হৈ গ'ল কেপচিকাম আলু আৰু বিলাহীৰ সবজিখিনি আপোনালোকে বনাই চাব আৰু মোক কমেন্টত জনাব দেই কেনেকুৱা লাগে যিসকলে জানে তেওঁলোকৰ বাবে দিয়া নাই বাৰু যিসকলে নাজানে কেপচিকামৰ মানে বহুতে ৰেচিপি নাজানে ময়ে বিশেষকৈ জানা নাছিলোঁ এতিয়া অলপ ফেচবুকৰ পৰা মানে জানা হৈছোঁ আৰু কি কেনেকৈ বনায় আপোনালোকে বনাই চাব আৰু মোক কমেন্ট কৰিব আৰু মোৰ নতুন চেনেলটো এইটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আপোনালোকে যাতে মই আগলৈ এনেকৈ ভিডিঅ' দিব পাৰোঁ বাকি এৰিছোঁ আৰু ধন্যবাদ